হাজোৰ কেতেকীবাৰী জাগৰণ গোষ্ঠীৰ সৌজন্যত আমন্ত্ৰণ কৰিয়না থিয়েটাৰ ৰুদ্ৰাক্ষ চাবলৈ দৰ্শকৰ বিপুল সঁহাৰি। তিনিটা নিশাৰ বাবে আমন্ত্ৰণ কৰিয়না থিয়েটাৰ ৰুদ্ৰাক্ষৰ শুভ উদ্বোধনী কৰে হাজো আৰক্ষী থানাৰ পৰিদৰ্শক নৱজিৎ নাথে। প্ৰথম দিনা নাট মঞ্চস্থ কৰিলে এখন সামাজিক বাস্তৱধৰ্মী নাট ৰুদ্ৰবিয়া। বহুত ভাল লাগিছে। আজিৰ পৰা আমাৰ কেতেকীবাৰী জাগৰণ গোষ্ঠীৰ এই ৰুদ্ৰাক্ষ থিয়েটাৰ তিনিদিনীয়া কাৰ্যসূচী হিচাপে আমন্ত্ৰণ কৰিছে। আমি নথৈ আনন্দিত আৰু অলপ আগতে আমাৰ মঞ্চ উদ্বোধন হৈ গ'ল। আমি ইয়াত উপস্থিত থাকি বহুত আনন্দিত অনুভৱ কৰিছোঁ। যোৱা 4 বছৰো মই উপস্থিত আছোঁ আৰু আগলৈ থাকিম বুলি ভাবি সকলো সমিতিবৃন্দক মই ধন্যবাদ জনাইছোঁ আৰু এই নাট্য সকলোৱে উপভোগ কৰিব বুলি আশা ৰাখিছোঁ আৰু সকলোকে ধন্যবাদ জনাই আৰু সকলোৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। আমি জাগৰণ গোষ্ঠীৰ ফালৰ পৰা এই পঞ্চমবাৰলৈকে আমি অসমৰ ভ্ৰাম্যমাণ জগতৰ আগশাৰীৰ নাট্যদল ৰুদ্ৰাক্ষক আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলক আজি প্ৰথম নিশা ইতিমধ্যে অলপ আগতে মঞ্চ উদ্বোধনী হৈ গ'ল। আমাৰ এই মঞ্চ উদ্বোধন কৰিছিল আমাৰ হাজো আৰক্ষী থানাৰ পৰিদৰ্শক নৱজিৎ নাথ ছাৰে। এই অনুষ্ঠানত উপস্থিত আছিল আমাৰ আঞ্চলিক গণমৰ্চাৰ সাধাৰণ সম্পাদক দিগন্ত বৰা, কেতেকীবাৰী উখুৰীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুমি কলিতা। তেখেতসকলক আমি সমিতিৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। তেখেতসকলে বহু কষ্টৰ মাজত আহি আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে পৰৱৰ্তী পৰ্যায়তো তেখেতসকলে আমাৰ মাজত থাকি আমাক উৎসাহিত কৰি এই অনুষ্ঠানটি আগবঢ়াই নিব বুলি আমি আশা ৰাখিছোঁ আৰু আজি যিখিনি দৰ্শক তেখেতসকলক ধন্যবাদ জনাইছোঁ। লোকে লোকাৰণ্য হৈ পৰিল কেতেকীবাৰী। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট ANN নিউজ।